Hello guys, welcome back to my YouTube channel. So guys, আজি আমি বহুত ধুনিয়া এটা জায়গা যাম মানে পাহাৰৰ মাজে মাজে আৰু এইটো জায়গাটো হল অৰুণাচলৰ ডেবিং তো বহুত ইন্টাৰেষ্টিং হ'ব ভিডিওটো স্কিপ নকৰাকে চাই থাকিব আপোনালোকে তো গাইস এতিয়া আমাৰ যিমান ব্লগ যাব অৰুণাচলৰ পৰাই যাব কাৰণ আমাৰ এতিয়া অসমত কিছুমান পৰিস্থিতি বেয়া হৈ আছে মানে ভাল ভাল জায়গাত এতিয়া যাব পৰা নাই আমি অৰুণাৰ কাৰণে বন্ধ কৰি ৰাখি দিছে তো আৰু আমাৰ অৰুণাচলটো মানে আমাৰ অসমৰ ওচৰতে আছে ইয়াকাৰণে আমি অৰুণাচলতে ভাল ভাল জায়গাবিলাকত গৈ আছোঁ এতিয়া আমি সোনকালে গাইজ অসমৰ পৰা ব্লগ দি আছোঁ তো গাইজ আৰু মোৰ লগত যাব এইটো হৈছে আপোনালোকে গম পায়ে চাগে ভিডিঅ'ত ওলাই থাকে ডাইৰেক্টৰ আৰু এইটো প্ৰবীণ মানে ডাইৰেক্টৰে আজি কিবা এটা কাৰণত মানে সি যাব নোৱাৰে ইয়াকাৰণে আজি প্ৰবীণ আৰু মই যাম ইয়াৰ বোলে বহুত মাথা বিষ হৈ আছে ইয়াকাৰণে ডাইৰেক্টৰ আজি নাযায় প্ৰবীণ আৰু মই যাম তো গাইজ মোৰ বাসন্তীখন ষ্টাৰ্ট কৰা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ বাসন্তীখন লৈ আৰু মোৰ বাসন্তী মোৰ কাৰণে বহুত কষ্ট কৰি দিছে বহুত ভালো লাগিছে গাইজ আমি এতিয়া ঘৰৰ পৰা ওলাই গৈ আছোঁ আৰু আজি আপোনালোকক যিমান পাৰোঁ আমি ভাল ভাল দৃশ্যবোৰ দেখাম তো গাইজ আপোনালোকে দেখিব পাৰিছে ইমান ধুনীয়া পৰিৱেশ আৰু ওপৰ ফালে মন কৰক আজিৰ ডাৱৰবোৰ ইমান চপা হৈ আছে গাইজ আমি এতিয়া আহি পালোঁ কস্তুৰবা গান্ধী বিদ্যালয় আৰু ইয়াৰ পৰা 15-20 কিলোমিটাৰমান আছে আৰু গাইজ আপোনালোকে দেখিব পাৰিছে হৌৱা কহুৱা বন কেইজোপা বহুত ইয়াৰ পৰা ধুনীয়া লাগি আছে গাইজ আপোনালোকে আগত দেখিব পাৰিছে ইয়াৰ পৰা পাহাৰটো ইমান ভাল লাগি আছে মানে কি ক'ব আৰু বহুত ভাল লাগি আছে গাইজ আপোনালোকক আজিৰ পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্টত জনাব কিন্তু আজিতো বহুত ভাল লাগিছে আমাক গাইজ লোকে 360 শ্বট লয় আমি ইয়াত 360 টাৰ্ণিং লৈ আছোঁ চাওক চাওক গাইজ চাওক তো গাইজ আমি গৈ থাকোঁতে মানে ৰাস্তাতে ইমান ধুনীয়া এটা জেগাত ৰখিছোঁ মানে বহুত ভাল লাগি গৈছে মানে আপোনালোকে চাব পাৰে ইমান ধুনীয়া পৰিৱেশ পিছফালে পাহাৰ আৰু কহুৱা বনৰ নদী তলত চাওক এতিয়া আমি দলঙত বহি আছোঁ দলঙত তো মানে ইমান ধুনীয়া জেগাত বহি আছোঁ মানে যাবলৈ মন যোৱা নাই মানে ইয়াৰ কাৰণে ৰ'দটো দি আছে ৰ'দ হ'লেও মানে বহিয়ে দিছোঁ আৰু অলপ বহুত ভাল লগাৰ কাৰণে আৰু ইয়াৰ পৰা আধা ঘণ্টামানৰ ৰাস্তা আছে তো আমি এতিয়া 10-15 কিলোমিটাৰমান আহিলোঁ তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ আৰু এইখনেই হৈছে ডেবিং ভিলেজ আৰু ইয়াত মানে বহুত ইয়াত মানে জনবসতিবোৰ বহুত হেৰেঙা আপোনালোকে যদি আহে 1 কিলোমিটাৰমান পাছতে 2-3টা এনেকুৱা ঘৰ পাব বহুত মানে হেৰেঙা ইয়াৰ জনবসতি তো গাইজ আপোনালোকেও কেতিয়াবা আহিব পাৰে বহুত ধুনীয়া জেগা মানে অৰুণাচল চাইডে এনে আপোনালোকে গমেই পাই চাগে বহুত ধুনীয়া একদম পৰিৱেশ আৰু বহুত ধুনীয়া জেগা এতিয়া আমি এতিয়া গৈ আছোঁ নদী পিনে তো গাইজ আমি ফাইনেলি নদীত আহি গ'লোঁ আৰু আপোনালোকে শুনিব পাৰিছে ইমান মানে পানীৰ মাত আৰু আমি অলপ এতিয়া পানীতে বহিম মুখ চুখ ধুম অলপ বহুত গৰম লাগি আছে ইয়াৰ পিছত আমি লাহে লাহে ওলাই যামগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে গাইজ কমেণ্ট বক্সত জনাব আৰু যদি ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই